সকলোকে স্বাগতম। মই দেৱ। আকৌ এটা নতুন কাহিনীৰ সৈতে মই আপোনালোকৰ সন্মুখত। কাহিনীৰ শিৰোনাম সত্যত শতক অন্যথা কি হয় শুনক। মূল কাহিনীটো 1992 চনত মুম্বাইৰ IITত সংঘটিত এটি সৰু কাহিনী আৰু এই কাহিনীটোৰ সংগ্ৰাহক গিৰীন চন্দ্ৰ বৰা। পশ্চাৎ ফটো সম্পাদনা মানস প্ৰতিম দত্তৰ। বিশেষ কৃতজ্ঞতা অমিত বৰুৱা, দীপাংকৰ চেতিয়া আৰু ৰাজদীপ বৰুৱা। সংযোজন সম্পাদনা আৰু পাঠ দেৱস্বপ্নৰ। আপোনালোকৰো যদি কিবা সৃষ্টিমূলক বা প্ৰেৰণাদায়ক ঘটনা বা কাহিনী থাকে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলৰ কমেণ্টত জনাব পাৰে বা মোৰ ফেচবুক একাউণ্ট দেৱস্বপ্ন আৰু ফেচবুক পেজ দেৱস্বপ্ন পেজত মেছেজ কৰিব পাৰে। সেই কাহিনীটো মোৰ এই অনুষ্ঠানত ল'বলৈ প্ৰয়াস কৰিম। আজিৰ এই খণ্ডটোৰ সহযোগী অৰ্পণ ডেণ্টেল এস্থেটিক্স। আপোনাৰ হাঁহিয়ে আমাৰ সুখ। ইয়াত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সা সঁজুলি তথা যন্ত্ৰপাতিৰ সহায়ত দাঁতৰ সকলো ধৰণৰ ৰোগৰ চিকিৎসা কৰা হয়। লগতে UV চেম্বাৰত আহিলাসমূহ বীজাণুমুক্ত কৰিহে ব্যৱহাৰ কৰা হয়। আপোনাৰ সুৰক্ষা আৰু সুস্থতাই আমাৰ একমাত্ৰ সেৱা। দাঁতৰ সকলো ধৰণৰ ৰোগ আৰু চিকিৎসাৰ বাবে যোগাযোগ কৰক অৰ্পণ ডেণ্টেল এস্থেটিক্স। ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ 7002059744। GDSA কমপ্লেক্স, গোলাঘাট ষ্টেডিয়াম ৰোড, ৰুম নম্বৰ 8C, গোলাঘাট, আছাম। আজি যিটো কাহিনী আৰম্ভ কৰিবলৈ লৈছোঁ সেই কাহিনীটোৰ নায়ক এজন নহয়, চাৰিজন নায়কৰে চাৰিটা সুকীয়া ব্যক্তিত্ব। নামসমূহ ক্ৰমে যাদৱ, সতীশ, সুৰেশ আৰু পৃথ্বীৰাজ। যাদৱক বাদ দি বাকী আটাইকেইজনে নাস্তিক বুলিব পাৰি। অৱশ্যে সুৰেশ কিছু ব্যতিক্ৰম। সুৰেশে ভগৱান বিশ্বাস নকৰে যদিও ভূত কিন্তু বিশ্বাস কৰে। ভূতক প্ৰায়ে সি হেনো লগ পায়। অদ্ভুত কাহিনী কিছুমান সুৰেশে সিহঁত তিনিওটাকে শুনাই থাকে। বাকী কেইটাইও হানা একো নকয় যদিও মন দিয়াৰ দৰে শুনি থাকে। কাৰণ কাহিনীবোৰৰ বিশ্বাসযোগ্যতা নাথাকিলেও আকৰ্ষণীয়তা থাকে। পুৱা আৰু সন্ধিয়া যাদৱে সদায় ভগৱানক প্ৰাৰ্থনা কৰে। সেইবাবে পুৱা আৰু সন্ধিয়া তাৰ ৰুমত ধূপ ধূনাৰে মলমলাই থাকে। আনহাতে পৃথ্বীৰাজ আৰু সতীশে ধূপ ধূনা নজ্বলালেও ৰুমত কিন্তু দুই এটা চিগাৰেট জ্বলায়। সেই ধোঁৱাৰে সন্ধিয়াটো সজাই তোলে। অৱশ্যে কেতিয়াবা ঘৰৰ মানুহ বা আলহী অহাৰ আগে ৰুমৰ দুগন্ধ নাশৰ বাবে দুই এডাল ধূপ জ্বলায়। তাৰ বাদে ভগৱানৰ নামত কোনোদিন ধূপ ধূনা জ্বলাই পোৱা নাই। অৱশ্যে কেতিয়াবা মহ বেছি ওলালে যাদৱে ভগৱানৰ সন্মুখত অৰ্পণ কৰা ধূনা দানিটোকে আনি ৰুমটোত কেইপাকমান ঘূৰাই ধোঁৱাময় কৰি আকৌ থৈ আহেগৈ। যাদৱে সিহঁতক সদায় হকিয়ায়, পাপ লাগিব দেই তহঁতৰ। কোনো উত্তৰ নিদিয়ে এটাইও। সতীশ আৰু পৃথ্বীৰাজে যাদৱৰ ধূপদানিটোহে আনে, কিন্তু সুৰেশেতো তাতকৈও ডাঙৰ বস্তু এটা আনে। যাদৱে পূজা কৰা সময়ত সদায় 2-3 টকা মুখ বন্ধ টেকেলি এটাত ভৰাই যায় আৰু সেইটো পৰিপূৰ্ণ হ'লে ভাঙি মন্দিৰত দান দিয়ে। কিন্তু কেতিয়াবা সুৰেশৰ চুৰত আনিবলৈ খুচুৰা পইচাৰ অভাৱ হ'লে সেই টেকেলিটোৰ পৰাই পইচা লয়। এদিন যাদৱে সুৰেশক টেকেলিটোৰ পৰা পইচা উলিয়াই থাকোঁতেই হাতেলোতে ধৰিলে আৰু গৰজি উঠিল। তই ভগৱানৰ পইচাও চুৰ কৰ, তই মৰিবি। নাপায় দেই, বহুত বেয়া কাম কৰিছ। সুৰেশে হাঁহি এটা মাৰি ক'লে, কোনে কৈছে মই পইচা চুৰ কৰিছোঁ বুলি? মই ধাৰ লৈছোঁ তোৰ ভগৱানৰ পৰা, আৰু ধাৰো বেছি হোৱা নাই নহয়, মাত্ৰ 190 টকা লৈছোঁ। মই যেতিয়া ইয়াৰ পৰা পইচা লওঁ তেতিয়াই তোৰ ভগৱানক কওঁ, ভগৱান আপোনাৰ পৰা ধাৰ লৈছোঁ দেই। চাকৰি এটা পালে আপোনাৰ পইচাকেইটা মন্দিৰত দি আহিম। এইকেইদিন দয়া কৰক আৰু আশীৰ্বাদ কৰিব চাকৰি এটা যেন সোনকালে পাওঁ। ইমানবোৰ অমিলৰ পাছতো সিহঁতৰ মাজত বন্ধুত্ব আছে। অৱশ্যে এটা মিল আছে, সেয়া হৈছে কিতাপ পঢ়াতকৈ আটাইকেইটাই তাচপাতত অধিক সময় দিয়ে। তথাপিও ৰিজাল্টৰ ক্ষেত্ৰত সিহঁত চাৰিওটাই প্ৰথম 10টা স্থানৰ ভিতৰতে থাকে। পৰীক্ষাৰ আগদিনাহে সিহঁতে নপঢ়া টপিকবোৰ পঢ়িবলৈ আৰম্ভ কৰে। সিহঁতৰ দৰ্শনে হ'ল মনত চিন্তা দুচিন্তা লৈ লাভ নাই, কাৰণ উস্তাদৰ খেল সদায় সেইখিনিহে আৰম্ভ হয়। সেইবাবে পৰীক্ষাৰ আগদিনা পঢ়োঁতে সিহঁতৰ বহু দেৰি হৈ যায়। পৰীক্ষাৰ দিনাও লগৰবোৰে সিহঁতৰ দুৱাৰত গুৰিয়াই উঠাব লাগে আৰু উঠি একেবাৰে পৰীক্ষা হলহে পায়গৈ। এদিন এটা আচৰিত ঘটনা ঘটিল। ফাইনেল পৰীক্ষাৰ পূৰ্বে সিহঁতৰ এটা টেষ্ট পৰীক্ষা হয়। সেই পৰীক্ষাৰ ফলাফলৰ ভিত্তিতহে মূল পৰীক্ষাত বহিবলৈ অনুমতি দিয়া হয়।
কিন্তু দুৰ্ভাগ্যবশত পৰীক্ষাৰ আগদিনা তাছ খেলত অধিক সময় দিয়াৰ বাবে পুৱা এটাইও হাৰ নাপালে আৰু যেতিয়া হাৰ পালে তেতিয়া পৰীক্ষাত উস্তাদৰ শেষ নিশাৰ খেল দেখুৱাবলৈও হাতত সময় নাছিল কাৰণ ইতিমধ্যে পৰীক্ষাৰ সময়ও শেষ হৈছিল চাৰিওটাই মহা সমস্যাত পৰিল এতিয়া কি কৰা যায় কাৰণ এইটো পৰীক্ষাত অৱতীৰ্ণ নহ'লে ফাইনেল পৰীক্ষাত বহিব নোৱাৰে আৰু ফাইনেল পৰীক্ষাত নবহিলে এটা বছৰ হাতৰ পৰা এনেই যাব অৱশেষত এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি দিনক লগ কৰাৰ সিদ্ধান্ত ল'লে অফিচ বন্ধ কৰাৰ পূৰ্বে আটাইকেইটা দিনৰ ওচৰত হাজিৰ হ'ল দিনে সিহঁতক কিয় আহিছে সুধিলে তেতিয়া সুৰেশে কৈ উঠিল ছাৰ কালি মোৰ সম্বন্ধীয় আত্মীয় এঘৰত বিয়া আছিল তাৰ পৰা আহি থাকোঁতে আমি ভাড়াত নিয়া গাড়ীখনৰ চকা এটা ফুটিল তেতিয়া শেষ নিশা চকাটো ঠিক কৰাবলৈও ওচৰত দোকানো নাছিল সেইবাবে পুৱালৈ তাতে ভোকে পিয়াহে ৰৈ ৰুম পাওঁহি মানে পৰীক্ষা সমাপ্তই হৈছিল এতিয়া কি কৰা যায় ছাৰ তেতিয়া দিনে কৈ উঠিল যদি তোমালোকে ফাইনেল পৰীক্ষা দিম বুলি ভাবিছা তেতিয়াহ'লেতো এই পৰীক্ষাটো দিবই লাগিব আজিতো সময়ো নাই গতিকে কাইলৈ পৰীক্ষাটো দিব পাৰিবা যাদৱে সুধিলে ছাৰ আজি হোৱা পৰীক্ষাৰ প্ৰশ্নসমূহে আহিবনে নে নতুন প্ৰশ্ন দিয়া হ'ব নতুন প্ৰশ্ন দিয়া হ'ব হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কিয় দিম আকৌ দিনে ক'লে তেতিয়া পৃথ্বীৰাজে কৈ উঠিল ছাৰ আজিৰ পৰীক্ষাত যিবোৰ প্ৰয়োজনীয় বিষয় সেইবোৰ সকলো প্ৰশ্ন সামৰা হ'লেই তেনে ক্ষেত্ৰত একেবাৰে নতুন প্ৰশ্ন দিলে আমাৰ অসুবিধা হ'ব ছাৰ তেতিয়া কিছুক্ষণ থমকি দিনে কৈ উঠিল ঠিক আছে যদি টান প্ৰশ্ন দিয়া যেন লাগে তেতিয়াহ'লে মোৰ ওচৰলৈ আহিবা আৰু কিয় টান পাইছা তাৰ এটা কাৰণো যদি দেখাব পাৰা তেন্তে সম্পূৰ্ণ 100 নম্বৰে মই তোমালোকক দি দিম হ'বনে যোৱা এতিয়া কাইলৈ পৰীক্ষাৰ বাবে কিতাপ পঢ়াগৈ আটাইকেইটা ৰং মনেৰে তাৰ পৰা ওলাই আহিল কাৰণ প্ৰশ্ন টান পোৱাৰ এটা কাৰণ কি 10টা কাৰণ দেখুৱাব পাৰিব তাৰ পৰা ওলাই যাদৱে সুৰেশক ক'লে তই বেলেগ কাৰণ ক'ব নোৱাৰিলি বিয়াৰ কথা ক'লি যে পৰীক্ষাৰ আগদিনা বিয়া খাবলৈ কোনোবা যায় নেকি সুৰেশে ক'লে কিয় মনত নাই ছাৰ এদিন ভাষণ দিওঁতে কৈছিল পঢ়া মানে নিৰ্জন দ্বীপ নহয় আৰু সমাজ মানে বেলেগ এখন জগত নহয় তোমালোকে পঢ়াৰ নামত সমাজৰ পৰা বিচ্ছিন্ন হৈ যোৱা ই শুভ লক্ষণ নহয় আমি সামাজিক জীৱ হিচাপে সমাজৰ সৈতে থাকিব লাগিব মোলৈকে চোৱা মই পৰীক্ষাৰ আগদিনাও বিয়া খাইছোঁ ৰংগমঞ্চত নাটক চাইছোঁ অথচ পঢ়া কোনোদিন ফাঁকি দিয়া নাই সেইবাবে আজি মই এই স্থানত পঢ়া কামটো এদিনৰ কাম নহয় প্ৰতিনিয়ত ধাৰাবাহিকভাৱে কৰা কাৰ্য সেইবাবে মোৰ এদিন নপঢ়িলেও একো ক্ষতি নহয় কাৰণ মই মোৰ পঢ়াবোৰ সুচাৰুৰূপে সম্পন্ন কৰি গৈছোঁ গতিকে তোমালোকেও তোমালোকৰ পঢ়াবোৰ সদায় কৰি যাবা তেতিয়াহে ঘৰ সমাজৰ সৈতে সদায় তালমিল বজাই ৰাখিব পাৰিবা কাৰণ অধ্যয়ন মানে সমাজ আৰু মানুহৰ পৰা বিচ্ছিন্নতা নহয় বৰঞ্চ জীৱনৰ পৰিপূৰ্ণতাহে ছাৰে কোৱা এই কথাটো মনত পৰিল সেইবাবে বিয়াৰ কথাকে ক'লোঁ অৱশেষত পৰীক্ষাৰ দিন আহিল চাৰিওটাই পৰীক্ষা হলতে উপস্থিত হ'লগৈ চাৰিওটাকে চাৰিটা সুকীয়া কোঠাত বহিবলৈ দিয়া হ'ল আৰু যেতিয়া লিখিবলৈ ফাইনেল ঘণ্টা পৰিল প্ৰশ্ন দেখি আচৰিত প্ৰশ্নসমূহ আছিল এনেধৰণৰ প্ৰথম প্ৰশ্নটো আছিল তোমাৰ নাম তাৰ বাবে নম্বৰ 2 আছিল দ্বিতীয় প্ৰশ্ন বিয়া খাবলৈ যোৱা গাড়ীখনৰ কোনটো চকা ফুটিছিল নম্বৰ 98 মুঠ নম্বৰ 100 আপোনালোকৰ সহজে অনুমেয় যে তেওঁলোকে হয়তো 2 নম্বৰহে লাভ কৰিছিল কাৰণ চাৰিজনৰে হয়তো 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ অমিল গতিকে এই কাহিনীটোৰ পৰা যি নৈতিক জ্ঞান সেয়া আপোনালোকে বুটলি ল'ব বুলি আশা কৰিলোঁ গতিকে আজিৰ কাহিনী আমি ইমানতে সামৰিছোঁ লগ পাম আকৌ এটা নতুন কাহিনীৰ সৈতে নতুন কিছু শিকনিৰ সৈতে